নমস্কাৰ, সকলোকে মণ্ডল জিয়া চেনেললৈ স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'ত বিদেশী পৰ্যটকৰ বিৱৰণীৰ বিষয়ে আলোচনা কৰিছিলো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সাহিত্যিক সমলৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাহিত্যিক সমল বুলি ক'লে আমি দুটা ভাগত ভগাব পাৰিম। এটা হ'ল ধাৰ্মিক আৰু এটা হ'ল অধাৰ্মিক। অধাৰ্মিকৰ এটা উদাহৰণ ল'ব পাৰি, যেনে কৌটিল্যৰ অৰ্থশাস্ত্ৰ। আৰু ধাৰ্মিক গ্ৰন্থবোৰ যিকোনো ধৰ্মৰ লগত জড়িত আছিল। ইয়াৰ ভিতৰত জৈন সাহিত্য, বৌদ্ধ সাহিত্য, বেদ, পুৰাণ, উপনিষদ, স্মৃতি সাহিত্য, তাৰ লগতে বেদাংগ, আৰণ্যক আদিৰ বিষয়ে আমি কৰিম। প্ৰথমতে চাওঁ জৈন সাহিত্য। জৈন সাহিত্য বা জৈন গ্ৰন্থবোৰ প্ৰাকৃতিক ভাষাত লিখা হৈছিল। উদাহৰণস্বৰূপে আমি 12 অংগ, 12 উপাংগ, ভগৱতী সূত্ৰ, মূল সূত্ৰ, আদি পুৰাণ আদি হ'ল জৈন সাহিত্যৰ উদাহৰণ। এতিয়া আমি চাওঁ বৌদ্ধ ধৰ্মৰ সাহিত্য। বৌদ্ধ ধৰ্মৰ সাহিত্য বা গ্ৰন্থবোৰ পালি ভাষাত লিখা হৈছিল। ইয়াৰ বৌদ্ধ সাহিত্যৰ গ্ৰন্থ যেনে জাতক গ্ৰন্থ মহাত্মা বুদ্ধদেৱৰ পূৰ্বজন্মৰ বিষয়ে 200টা কাহিনী উল্লেখ কৰা আছে। আৰু ললিত বিস্তাৰত বুদ্ধদেৱৰ জীৱনীৰ বিষয়ে উল্লেখ কৰা আছে। অংগুত্তৰ নিকায়ত 16টা জনপদৰ বিষয়ে উল্লেখ কৰা আছে। আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ ত্ৰিপিটক, য'ত 3খন গ্ৰন্থ সংগ্ৰহ আছে। এটা হ'ল আপোনাৰ চুট পিটক আৰু বিনয় পিটক আৰু অভিধম্ম পিটক। চুট পিটক হ'ল আপোনাৰ আটাইতকৈ ডাঙৰ পিটক। ইয়াৰ বুদ্ধ ধৰ্মৰ এনচাইক্লোপিডিয়া হিচাপে জনা যায়। আৰু বিনয় পিটক হ'ল সৰু পিটক। ইয়াত বৌদ্ধ ধৰ্মৰ প্ৰৱেশৰ বিষয়ে উল্লেখ আছে। আৰু অভিধম্ম পিটকত মহাত্মা বুদ্ধৰ দাৰ্শনিক ধাৰণাৰ বিষয়ে চৰ্চা আছে। এতিয়া আমি চাওঁ বেদৰ বিষয়ে। বেদবোৰ ঈশ্বৰ ৰচনা কৰা বুলি ধৰা হয়। এই বেদবোৰক গুপ্ত কালত বেদ বেশে সংকলন কৰিছিল। আৰু প্ৰাৰম্ভিক সময়ত বেদৰ সংখ্যা 3খন আছিল, আৰু সেয়ে ইয়াক বেদত্ৰয়ী বুলি কোৱা হয়। অথৰ্ব বেদক পিছতহে সন্নিৱিষ্ট কৰা হৈছিল। অথৰ্ব বেদক বেদত্ৰয়ী ধৰা নহয়। মুঠতে বেদ হ'ল 4খন: ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ব বেদ। প্ৰথমতে চাওঁ আমি ঋগ্বেদ। ঋগ্বেদত 10টা মণ্ডল, 1028টা সূক্ত আৰু 10,580টা ঋচা আছে। এই ঋচা থকাৰ কাৰণে ইয়াক ঋগ্বেদ বুলি কোৱা হয়। এই ঋগ্বেদ হ'ল প্ৰাচীন আৰু সকলোতকৈ ডাঙৰ বেদ। ইয়াত গায়ত্ৰী মন্ত্ৰ উল্লেখ আছে। ইয়াৰ ঋগ্বেদতে প্ৰথমবাৰৰ বাবে শূদ্ৰ জাতি উল্লেখ কৰা হৈছিল। ইয়াৰ জ্ঞানী বা জ্ঞাতা হ'ল ক্ষত্ৰী। যজুৰ্বেদ। যজুৰ্বেদত 1990টা শ্লোক বা মন্ত্ৰ আছে। ইয়াত যুদ্ধৰ চৰ্চা কৰা হৈছে, আৰু ইয়াৰ জ্ঞানী বা জ্ঞাতা হ'ল অধৰ্য। আৰু এই যজুৰ্বেদক 2টা ভাগত আকৌ ভাগ কৰা হয়। যিটো গদ্য আকাৰত আছে তাক কৃষ্ণ যজুৰ্বেদ, আৰু যিটো পদ্য আকাৰত আছে তাক শুক্ল যজুৰ্বেদ বুলি কোৱা হয়। এতিয়া চাওঁ সামবেদ। সামবেদত 1875টা শ্লোক আছে। বাস্তৱত ইয়াৰ শ্লোক হ'ল 99টাহে। ভাৰতীয় সংগীতৰ 7টা স্বৰ যেনে সা, ৰে, ইয়াত ৰে হ'ব লাগে, সা, ৰে, গা, মা, পা, ধা, নি, ইয়াৰ চৰ্চা আছে। আৰু ইয়াৰ জ্ঞানী বা জ্ঞাতা হ'ল উদগাথা। আৰু অথৰ্ব বেদ হ'ল ইয়াৰ ৰচনা কৰা হৈছিল বৈদিক কালত। ইয়াৰ 6000টা শ্লোক আছে। ইয়াৰ জ্ঞানী বা জ্ঞাতা হ'ল ব্ৰহ্মা। ঠিক সেইদৰে বেদৰ কিছুমান ব্ৰাহ্মণ গ্ৰন্থ উপবেদ আছে, আৰু উপবেদৰো জ্ঞানী বা জ্ঞাতা আছে। যেনে বেদৰ যেনে ঋগ্বেদ, ইয়াৰ জ্ঞানী বা জ্ঞাতা হ'ল ক্ষত্ৰী। ইয়াৰ আকৌ ব্ৰাহ্মণ গ্ৰন্থ হ'ল কৌষ্টিকীয় আৰু এত্ৰীয়। আৰু ইয়াৰ উপবেদ হ'ল আয়ুৰ্বেদ, আৰু আয়ুৰ্বেদৰ জ্ঞানী হ'ল প্ৰজাপতি। আকৌ সামবেদৰ জ্ঞানী হ'ল
উদ্গাথা। ইয়াৰ ব্ৰাহ্মণ গ্ৰন্থ হ'ল পঞ্চবিশ। ইয়াৰ উপবেদ হ'ল গন্ধৰ্ব বেদ আৰু গন্ধৰ্ব বেদৰ জ্ঞাতা হ'ল নাৰদ। ঠিক সেইদৰে যজুৰ্বেদৰ জ্ঞাতা হ'ল অদৰ্য আৰু যজুৰ্বেদৰ ব্ৰাহ্মণ গ্ৰন্থ বুলি ক'লে তেত্ৰী আৰু শতপথ আৰু উপবেদ হ'ল ধনুৰ্বেদ আৰু ধনুৰ্বেদৰ জ্ঞাতা হ'ল বিশ্বমিত্ৰ আৰু অথৰ্ববেদৰ জ্ঞাতা বা জ্ঞানী হ'ল ব্ৰহ্মা আৰু ইয়াৰ ব্ৰাহ্মণ গ্ৰন্থ হ'ল গৌপদ আৰু ইয়াৰ উপবেদ হ'ল শিল্পবেদ আৰু শিল্পবেদৰ জ্ঞানী বা জ্ঞাতা হ'ল বিশ্বকৰ্মা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। আমি নেক্সট বেদাংক, আৰণ্যক, পুৰাণ আদিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।